हेलो फ्रेंड আজি আমাৰ ঘৰলৈ ৰাতিপুৱা আলহী আহিছে আমাৰ এইয়া মোবাইল টিপি থকাজনী হৈছে মোৰ মাজু নবৌ এয়াৰ এজন আলহী বৌ চিংলু পথাৰৰ পৰা আহিছে ফুৰিবলৈ বেটি এইফালে হাই কৈ দিয়া বেটি নামটো কৈ দিয়া গুড গাৰ্লছ বেটা কৈ দিয়া নামটো এইফালে গুড বয় এইয়া আলহীক চাহ দিছোঁ এইয়া চাওক আলহীক কি আলহী লৈ অনা বস্তু দিছোঁ দেই চাওক চাহৰ লগত এইয়া কি দিছোঁ চানা এয়া কল বিস্কুটটো বাৰু নিজৰ কল আৰু চানা নবৈ লৈ আহিছে ঘৰৰ পৰা এজনী মোৰ মাজু নবৌ খাবলৈ নিদিয়ে দাদাই চাকৰিয়ে কৰে সংতেনো অৱস্থা এনেকুৱা ধেনিমেনি গোটেইজনী আলহীও গ'ল এতিয়া ময়ো দোকানলৈ ওলাইছোঁ আমাৰ দোকানখন কোনফালেনো যায় কোনটো ৰাস্তা ফালেনো যায় আপোনালোকক সকলো দেখাই যাম আজি মই এইটো ভিডিঅ'ত তো নবৌহঁতে ভাত নাখাওঁ বুলি ক'লে তো সেইটো কাৰণে গুচি গ'ল ময়ো এতিয়া দোকানলৈ ওলাইছোঁ মানুহজন ৰাতিপুৱা কামলৈ গ'ল মানুহজন দোকানত নাই সেইটো কাৰণে মই খুলিব লাগিব দোকান এতিয়া কোনোবা এটাতো যাবই লাগিব দোকানলৈ কোনটো ৰাস্তা ফালে যায় আমাৰ দোকানলৈ তো আপোনাক সেইবিলাক দেখাই যাম চব দুটা ৰাস্তা আছে আমাৰ দোকানলৈ যাবলৈ তো মই শ্বৰ্টকাট ৰাস্তাত যাম আজি তো আপোনালোকক দেখাই যাম সকলোৱে মোৰ লগত থাকক এতিয়া দোকানলৈ যাম পিছফালৰ দৰজাখন বন্ধ কৰি লওঁ সকলো বন্ধ কৰা হ'ল এতিয়া কোনটো ৰাস্তা ফালেনো আমাৰ দোকানলৈ যায় সেইটোকে দেখাম আজি বলক তেনেহ'লে আমাৰ দোকানলৈ যাওঁ দৰজাখন তলা লগাই এতিয়া মই যে কৈছিলোঁ আমাৰ মানুহজনে ফুল খুব ভাল পায় বুলি এই আছোঁ সৰু ফুলৰ বাগিচা আৰু এইটো আমাৰ ঘৰটো মানুহজনে ফুল ৰুই থৈছে কিমান ধুনীয়াকৈ এইটো মোৰ দোকানৰ বেগ বলক যাওঁ দোকানলৈ এতিয়া দোকানখন চাই যাব এইবিলাক আমাৰ কোৱাৰ্টাৰ লাইন লাইন চব মোৰ দোকানলৈ এইফালে যায় এয়া মোৰ ভাইটি ঘৰৰ ওচৰৰ আৰু এইটো আমাৰ খুৰীৰ ঘৰ ওচৰৰ তো আজি ভিডিঅ' দি আছোঁ বিৰাট গৰম উঠিছে গৈ আছোঁ দোকানলৈ পোৱাগৈ নাই গৈ আছোঁ আমাৰ ওচৰতে পাহাৰ এখন আছে পাহাৰখন বেলেগ কেতিয়াবা দেখাম দোকানলৈ গৈ আছোঁ পোৱাগৈ নাই পামগৈ আৰু এতিয়া ভাইটি এটাৰ লগত ল'ৰাটো যাব নাম বজাৰলৈ চুলি কাটিবলৈ তো দোকানত এতিয়া মই অকলে থাকিব লাগিব মানুহজনো কামলৈ গ'ল এইটো আমাৰ ফৰেষ্ট কেম্প দোকান পালোহি আৰু ৰে দোকানত এইয়া কেম্পবটত ব্যস্ত সকলো লগ ভাইটি ব্যস্ত কেম্পবটত মোৰ ল'ৰাও ব্যস্ত একদম কেম্পত খেলি খেলি অৱস্থা চাওকচোন মোৰ ল'ৰাটো কি অৱস্থা বলক মোৰ দোকানখন দেখাওঁ দোকান পালোহি দেই বিৰাট গৰম ফেনখন চলাই লওঁ অকণমান অ' বেটা কাৰেণ্ট নাই নি কাৰেণ্ট নাই এটাই ঐ চাৰ্জ দিছ বিলৰ পইচা দিবি এইকেইদিন মই ব্লগ বনাব পৰা নাই বিশেষকৈ মই দুদিন হ'ল ব্লগ দিয়াও নাই মই টাইম পোৱা নাই টাইম মানে নহয় মোৰ গাটো বেয়া আছিলে গাত কিবা জ্বৰ লাগি আছিলে সেইটো কাৰণে মন নাযায় ন জ্বৰ উঠিলে গা বেয়া হৈ থাকিলে একো কাম কৰিবলৈ মন নাযায় সেইটো কাৰণে ব্লগ দিয়া নাছিলোঁ তো আজি দিম বুলি ভাবিছোঁ কি হয় এতিয়া বৰ্তমান দোকানত এদিন মই মানে দিল্লীঘাটখন গোটেইখন দেখাম আপোনালোকক মানে ক'ত পঢ়িছিলোঁ ক'ত কি কৰিছিলোঁ নদী ক'ত দলং ক'ত মানে মন্দিৰ সকলোবিলাক নেক্সট ভিডিঅ'ত দেখাম আজি দেখাব নোৱাৰিম কাৰণ কেলৈ এতিয়া দোকানত থাকিব লাগিব ল'ৰাটো নামৰূপলৈ যাব বুলি কৈছিলে কিন্তু এতিয়া বোলে নাযায় তো মোৰ দাদাৰ ল'ৰাটো যাব ভাইটিৰ লগত ভতিজাটো যাব নামৰূপলৈ বস্তু আনিবলৈ দোকানৰ সেইটো দুটা যাব
এনেকৈ আৰু ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব যোনে মানে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব মই দোকানত কি কৰি আছোঁ তাকে চাওক মই বাদাম ভাজি আছোঁ বাদাম কণী চপ বনাম ব্ৰেড চপ বনাম ভিডিঅ'বিলাক চাই কেনে পাইছে আপোনালোকে কমেণ্টত জনাব দেই জনালেহে গম পাম ক'ৰবাত ভুল হ'লে শুধৰাব পাৰিম আপোনালোকৰ সঁহাৰি পালেহে মই আগবাঢ়িব পাৰিম এয়া আৰম্ভণিহে মাথো আজিৰ ভিডিঅ'টো বেছি দীঘল নকৰোঁ এতিয়া দোকানতো কাষ্টমাৰ আহিব এইটো সেইটো কাম কৰিব লাগিব তো আজি এতিয়া মই বস্তুবিলাক বনাওঁ নেদেখাওঁ আজি নেক্সট ভিডিঅ'ত দেখাম মই কি বনাওঁ কেনেকৈ ধৰণে বনাওঁ তো আজিলৈ বাই বাই সকলোকে বাই বাই দেই